দিন সদায় দেখুৱাই আছোঁ আজি যাম আমি মই যাম পুঠিমাৰি ৰখি আছিলোঁ প্ৰায় মোটামুটি 1 ঘণ্টাই হ'ল আমি ডিষ্ট্ৰিবিউশ্যন জেগাবিলাক যাই আছোঁ তো ইমান দেৰি কৰিছে তো ইমান দেৰি কিয় কৰিছে আকৌ নাই অলপ কাম আছিল আমি যেতিয়া আজি আৰু এটা নতুন ঠাইলৈ যাম আপোনালোকক দেখুৱাম আজি যাম আমি পুঠিমাৰি তো আমি হাৱেৰ মাজেৰে দুজনে যাই আছোঁ প্ৰিয় আছে লগত তো আমি আজি যাম পুঠিমাৰিৰ পৰা ধুনীয়াকৈ আপোনালোকক দেখুৱাবলৈ এটা যত্ন কৰিম বা প্ৰচেছ লৈছোঁ কেনেকুৱা হৈছে পুঠিমাৰিত যিহেতু এইবাৰ 25 বছৰ এটা সম্পূৰ্ণ নে 50 বছৰ হৈছে সোণালী ৰূপালী জয়ন্তী ইমান মই ভালদৰে নাজানো তো এটা কিবা চলি আছে বহুত ভাল প্ৰগ্ৰেম হয় আপোনালোকো আহিব তো আমিও যাই আছোঁ তাত চাব তো তাত 9 দিনীয়া কাৰ্যসূচী হ'ব লাগে তো চাব মই দেখুৱাম পাওঁ বুলি ধৰক এই চাই থাকক পুঠিমাৰি গেটখন হয় ধুনীয়াকৈ বনাইছে তো মই আহি পোৱা নাছিলোঁ আপোনালোকে কোনে কোনে ইয়াৰ হয় বা কোনে কোনে ক'ৰ পৰা চাইছে তাক কমেণ্ট কৰি জনাই দিব আমি আহি পোৱা নাছিলোঁ প্ৰথমবাৰৰ কাৰণে পুঠিমাৰি বন্ধু আছে এনেকৈ আমি ধুনীয়াকৈ দেখুৱাইছোঁ মন্দিৰভাগ বহুত ধুনীয়া লাগিছে সজাইছে বহুত ধুনীয়াকৈ বনাইছে তো দেখুৱাম আপোনালোকক চাই থাকিব অকণমান তো চাওক বহুত ধুনীয়া হয় তো চাব পাৰে তো এনেকৈ আহিছোঁ অকণমান আমিও দেখুৱাই থাকোঁ কিমানেৰে পাৰোঁ তো চাব মন্দিৰভাগ পিছত আছে বহুত ধুনীয়া হয় বহুত সৰু লগৰ ল'ৰা আছে কি তো ভাল লাগে পুঠিমাৰি দেহতে এনেকৈ সৰু লগবিলাক হৈ পাওঁ হেমেন্দা মোৰ চাথ নেৰে য'ত ৰাইড কৰিলোঁ হেমেন্দাক লাগ পাওঁ কি কয় হেমেন্দা তোমাক দেখাবি এই জায়গাত বহুত ভাল লাগছে আৰু সোণালী না ৰূপালী জয়ন্তী ৰূপালী জয়ন্তী উপলক্ষে পুঠিমাৰি পূজা কমিটিৰ বহুত অশেষ ধন্যবাদ আৰু বহুত ধুনীয়া হৈছে তো এনেকৈ আমি দেখুৱাই থাকোঁ অকণমান যিমান পাৰোঁ মানুহক ভাল বস্তু এটা ভাল উপভোগ কৰিবলৈ দি থাকোঁ তো চাই থাকিব আৰু দেখুৱাই চাবলৈ আহিছিলা তো বহুত লগৰ সৰু লগ পাওঁ এনেকৈ ভাল লাগে তো মোৰ লগত অকস্মাত হঠাতে আহিছে কি কিবা ক'বা না মানে পুঠিমাৰি লক্ষ্মী পূজাত মই এইবাৰ প্ৰথম আহি পালোঁ তো ময়ো আৰু আহি ইমান ভাল লাগিছে তো সেইটো বেলেগ ভাল লাগিছে অকস্মাত ময়ো আজি আহিছোঁ ইয়াত সোণালী জয়ন্তী না ৰূপালী জয়ন্তী উপলক্ষে মানে শুনি আছিলোঁ তো আমি যিমানে পাৰোঁ সৰু জেগাবিলাক ট্ৰেপছ কৰোঁ তো লৈ থাকোঁ অসমত যিমানে পাৰোঁ কি কোৱা শংকৰদা ঠিকে আছে হিমাংশু ভাইটিও চাইকেল মাৰি কিনে গ'লে আমাৰ ইমান দূৰত গৈ সেৱা কৰি আহিছে গতিকে ভাল লাগিছে হিমাংশু আগন্তুক দিনক কিমান আগবাঢ়ি যাওক তো আমি ঘূৰি এনেকৈ থাকোঁ ভাল লাগে তো চাওক বাকী বেলেগ বিশেষ নহয় আমি সকলো ঠাইতো গৈছোঁ তো মানুহ গোটেই কম নহয় হা আমি বহুত ঠাইৰ পৰা ভিডিঅ'বিলাক বনাই আছোঁ তো আমি বহুত ঠাইৰ পৰা ভিডিঅ'বিলাক যিহেতু বনাই আছোঁ মানুহৰ সংগমটো সকলো ঠাইতে বেলেগ আমি আৰু অহাকালি এটা নতুন ডিষ্ট্ৰিবিউশ্যন যাম আমি কোন জেগাত যাওঁ সেইটো নকওঁ অনুষ্ঠিত হৈছে ইয়াত সেইকাৰণে আমি আহিছিলোঁ তো কোনো ধৰণৰ ইনভিটেশ্যন নহয় অকস্মাত আহিছোঁ অকস্মাত ভিডিঅ' বনাই গুচি গৈছোঁ সেইটোৱে চাওক চাই থাকিব নাংমান চাওক আমাৰ ইমান এটা ইণ্টাৰেষ্ট নাই আমি নাটক যিহেতু নাচাওঁ আমি এনেকৈ অলপ দেখি আমি যাম আমি আৰু ঘৰ অভিমুখে যাম অহাকালি আমি অলপ বেলেগ ঠাই এটাত যাম আপোনালোকক আৰু দেখুৱাম তো চালে ভাল পাব তো মই বিশেষলি
এনেকে অকস্মাত লগ পাই ল'ৰাবিলাকক বহুত ভাল লাগে মোক চিনি পোৱা নাই গোটেই মানে তো মই কাকো চিনি নাপাওঁ মোক চব লগ বন্ধু ইহঁতৰ লগত মানে এনেকুৱা য'ত যাওঁ এনেকে মোক লগ বন্ধুৱে লগ পালে মোক ভাল লাগে মই এনেকে মোক মাত বোল কৰে মই ইমান ডাঙৰ নহয় ইহঁত নহয় অল অসমৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে মই সদায় আছোঁ এতিয়া ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দি দিব